सो हेलो प्रिय बंधुসকল মোৰ দেৱাস ইউটিউব চেনেল আপোনালোক সবকে পুনৰবাৰ স্বাগতম জনাইছো আৰু বন্ধুসকল মই হল দেৱাস স্থায়িত আৰু আপোনালোকে চাই আছে নিজৰ আপোন চেনেল দেৱাসু सो बंधुসকল মই এতিয়া গৈ আছো ব্ৰহ্মপুত্ৰ পাৰলৈ এতিয়া ব্ৰহ্মপুত্ৰ পাৰলৈ কিয় যাব লাগে বুলি ক'লে মানে বনিন হল আজিলৈকে মোৰ ব্ৰহ্মপুত্ৰ পাৰলৈ নোলোৱা সো সেইকাৰণে ভাবিলোঁ অলপ ব্ৰহ্মপুত্ৰ পাৰলৈ যাওঁ সো আপোনালোকক দেখাই দিওঁ তাত কি পৰিস্থিতি হৈছে সো তাত পুৰা গৰা খহিছে বুলে সো সেইবিলাককো আপোনাক দেখাই দিম মানে আপোনালোকক সো আপোনালোকে আমাৰ ভিডিঅ'টো অলপমান স্কিপ নকৰি চাই থাকক শেষলৈকে আৰু আপোনালোকে যদি আমাৰ চেনেলটিত নতুনকৈ ভিজিট কৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেন বন্ধুসকল সেয়া চাওঁ সেইপিনে আমি গৈ আছোঁ এতিয়া মানে মই অকলে গৈ আছোঁ সেইপিনে মাহঁতে গৈ আছে খৰি নিব গৈছে চেণ্ডেল পিন্ধি আহিছে সো প্ৰিয় বন্ধুসকল আমি বৰ্তমান পাইছোঁ আৰু সেইপিনে চাওঁ সেইপিনে অলপ যাব লাগে তাৰপিছত ব্ৰহ্মপুত্ৰলৈ আমি এতিয়া গৈ পামগৈ সো এতিয়া যাওঁ ৱাও কিমান ধুনীয়া ন কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব সো বন্ধুসকল এটা কথা জানা আমি মাঘত নহয় মাঘত আমি ইয়াতে চুৰ কৰি চাগে মানে আপোনালোকে ভাবিছে চাগে ইয়াত একোৱেই কৰা নাই তেনেহ'লে মাঘত কেনেকৈ চুৰ কৰিছিলে কি চুৰ কৰিছিলে সো ইয়াত মানে জলকীয়া আৰু ৰঙালাও আৰু বহুত বস্তু থাকে ইয়াত মানে মাঘত সো ইয়াৰ পৰা আমি চুৰ কৰি লৈ যাওঁ গাঁৱৰ মানুহে গম পালে পিটিব পাৰে জানিব নিদিব সেইটো ভিডিঅ' আৰু ধুনীয়া ধুনীয়া চৰাই আছে ভাই মই মানে কেমেৰা একটা কিনি লওঁ তাৰপাছত আপোনালোকক দেখাই দিম সো বন্ধুসকল আপোনালোকে ভিডিঅ'টো পুলাচ কৰিব এতিয়া আমি পামেই আৰু সেইপিনে চাওক ব্ৰহ্মপুত্ৰ পালোহি পামহি অলপ বন্ধু সেইপিনে অলপ পোলা হয় ন সেইপিনে মানে কেমেৰাটো সেইপিনে গ'লে ভাল হ'ব কিন্তু এনেকৈ যাব নোৱাৰি পাম আৰু গাইজ আপোনালোকে চকু মুদি থাকক মই দেখাই দিম আপোনালোকক সেইপিনে চাওক ব্ৰহ্মপুত্ৰ পালোহি সো দেখাই দিম বন্ধুসকল পূৰা এক্সাইটেড বহুত দিনৰ মূৰত সো প্ৰিয় বন্ধুসকল আমি পামহি আৰু সেইটো ব্ৰহ্মপুত্ৰ চোৱাৰ আগতে আপোনালোকে সেইটো চাওক সেইটো মোৰ শ্বেড'টো ন সেইপিনে কেমেৰাটো কৰোঁ সেইপিনে চাওক সেইপিনে মোবাইলটো শ্বেড' ওলাই আছে ন ষ্টেজ শ্ব' হৈ এতিয়া মই থিয় হৈ থাকিম বন্ধুসকল ব্ৰহ্মপুত্ৰ সেইপিনে চাওক চেণ্ডেল ৱাও গাইজ বহুত দিনৰ মূৰত ৱাও সেইপিনে ন আমি মাছ ধৰিব গৈছিলোঁ আৰু এদিন আমি ফচি গ'লোঁ নহয় 20-30 ফুটমান গৰা খহিলে চাগে ইয়ালৈকে 20-30 ফুটমান মানে গৰা খহিলে ইয়াত মানে বগৰী গছজোপা এনেকুৱা আছিলে নহয় বগৰী গছজোপাই নহয় এজোপাই নহয় বগৰী গছ এজোপাই নহয় ইয়াত বহুতো গছ আছিলে ভাই বগৰী গছ এনেকুৱা কিবা আছিলে গৈ সেইপিনে চাওক তেনেকুৱা জংঘল আছিলে সো এতিয়া নাই চাওক এতিয়া একদম মানে মুকলি চাওক আৰু আপোনালোকে ভাবকচোন ইয়াৰ পৰা আমাৰ গাঁৱলৈ কিমান দূৰ সেইপিনে চাওক নহয় আৰু মনটো বেয়া লাগিছে এতিয়া সো আপোনালোকে আৰু চাব নেকি আৰু চালে মানে মই আপোনালোকক দেখাই দিম আৰু দেখাবলৈ আছে কিবা কিবি সো আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে মানে ক'তনো মজা পাব ন মই ডিছক্ৰিপশ্যনতো লিখি দিওঁ আপোনালোকক যে ভিডিঅ'টো অলপ মানে স্কিপ নকৰিব কিন্তু আপোনালোকে স্কিপ কৰি চাই তেতিয়া মানে আচল মজাটো নাপায় আৰু তেতিয়া মোক আনছাবস্ক্ৰাইব কৰি দিয়ে মানে কি লাইকো নকৰে মানে তেতিয়া ন মই সেইটো কথাটো মানে ভাবিছোঁ আৰে কিয় আনছাবস্ক্ৰাইব কৰিছে এইবিলাক সো আপোনালোকক দেখাই দিম এতিয়া মোৰ ফেচটো নেদেখাওঁ মোক ভয়ে লাগিছে মানে ইয়াত থাকিবলৈ এতিয়া মাহঁতৰ কাষলৈ যাব লাগিব এতিয়া ভয় লাগিছে মোৰ মানে ইয়াত পানী পূৰা বুৰবুৰণি হৈ আছে চ' সেইপিনে যাওঁ নে সেইপিনে যাম মা সেইপিনে আছে চ' ক'ত যাওঁ সেইপিনে যাব দেখাই যাওঁ আপোনালোকে চিন্তা নকৰিব চ' বহুত দিনৰ মূৰত আহিছোঁগৈ চ' এতিয়া ভয়ো লাগিছে বহুত কাৰণ বহুত দিনৰ মূৰত নহয় জানো আৰু ইয়াত কিবা কিবি ওলাব পাৰে আমাৰ ইয়াত বছৰে যিকোনো জন্তু হ'লে ওলায় মানে কি জন্তু ইয়াতে থাকে যদিও
পূৰা ভয় লাগে মানে হাতী গড় আৰু কিবা কিবি ওলাই থাকে ইয়াত সেইকাৰণে মোৰ এতিয়া বহুত বেছি ভয় লাগিছে চ' সেইপিনে চাওক ইয়াত বহুত ডাঙৰ শিমলু গছজোপা আছিলে কিন্তু এতিয়া চাওক এতিয়া ক'ত গ'ল শিমলু গছজোপা চা সেইপিনে চাওক বন্ধুসকল সেইপিনে আছিলে ন সেইপিনে আগৰ পিনে আমিও যদি পানী হোৱালে হয় বহুত দুখৰ কথা ন মোৰ মনটো বহুত বেয়া লাগিছে চ' ফ্ৰেণ্ডছ থেংক ইউ আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু কিমান ধুনীয়া চাওক চ' আপোনালোকে যদি আহিব মন যায় মোক কণ্টেক্ট কৰিব পাৰে থেংক ইউ আজিলৈ ইমানে চ' আকৌ লগ পাম পাছৰ এটা ভিডিঅ'টোত বাই বাই